যা তই যে ইমান দিন গৰমৰ বন্ধ পালি এই গৰমৰ বন্ধ তই কি করলি মোক কচোন মই বেগৰ পথাৰত মাছ বিচাৰি গেছলো বা মই হকামটো কুয়া তো বস্তিত আম খাবা গেছলো বাইদেউ হকামটো তো খুয়ে মোক দুই কুপিত কেঁচা চিকনি দি মাছি বাইদেউ ইমান দুখ পাইছো বাইদেউ মই বিয়ে আছে বাইদেউ দে হ'ব দে হেগলা বাদ দি তই তোক যে মই গৰমৰ বন্ধত কিবা লেখা কাম দিছিলো তই কৈছে না নাই মই ঘৰত আকো কাম কৰা নাই বাইদেউ মই বেলেগৰ পথাৰত মাছ বিচাৰোঁতে আৰু হকামটো খুৰা তাতে আম খাওঁতে গেল দিনটো কিনকে পাৰ হয় মই ক'বাই নোৱাৰো বাইদেউ হেতেৰি তোক যে মই এটা গৰমৰ বন্ধত কবিতা লিখা দিছিলো তই লিখছে না নাই বাইদেউ কবিতা তই লিখছো মই বাইদেউ মুখস্থটো মাতপে নোৱাৰো মই চাইছেহে মাতপে পাৰো তোৰ ক'ত মুখস্থ থাকবো মোৰে মুখস্থ নাথাকে দে হ'ব দে তই কি কবিতা লিখছা তই চাই মাতচোন কয়লা কৰি উৰি গ'ল কাকা কৰি দিবৰ মিলত বগুলি ৰখি থাকে থত মেলি খেল ভাগিনে বগুলি মামাক দূৰৰ পৰাই দেখি মাত আশা দিম বুলি গেল কাক চাপি তাকে দেখি বগুলি মামাই নতুন বছৰ বুলি খেল ভাগিনক দিলে এক পেকেট যুগান্তৰ বিৰি বা নগনে জিয়া কয় বঢ়িয়া কবিতা লিখছা ঐ ভাইছিনা বাইদেউ মই কবিতাটো ভাল হৈছিনা মই মাতপে জানছিনা বাইদেউ বঢ়িয়া আছে নগনে জিয়া তইনো কবিতা গিলা কেনকে লেখা এই মোক অলপমান শিকাই দিছিলো এই ৰচন তোক যে মই এখন এই গৰুৰ ওপৰত ৰচনা লিখা দিছিলো তই এইখন লিখছা নে নাই বাইদেউ মই গৰুৰ ৰচনা লেখা নাই মই ছাগলীৰ ওপৰতহে ৰচনা লিখছো দে হ'ব দে চাওঁ দেচোন তই ৰচনাখন কেনকে লিখছা বাইদেউ ৰচনাখন মই আঞ্জা পাহৰিলো ঘৰতে থাকি হা পাহৰিলি যা ঘৰৰ পৰা সোনকালে লে বাইদেউ মই এতিয়া ঘৰৰ পৰা লৈ আহোঁগৈ বাইদেউ মই ছাগলীৰ ওপৰত ৰচনা লিখছো এয়া তই মোৰ নাম ৰাখি দিবি নগনো জিয়া এই তোক টিউচন কৰাৰ পৰাই মই বহুতো নাজনা কথা শিকলোৱে নগনো জিয়া এই মোৰ চাকৰিটো ৰিটায়াৰ হ'লি তোকেই দিবি নগনো জিয়া